কৃষ্ণ বন্ধু বান্ধৱীসকল নমস্কাৰ বন্ধু বান্ধৱীসকল নিশ্চয় আপোনালোকে ভালে কুশলে আছে নহয়নে বাৰু বন্ধু বান্ধৱীসকল আজি মই লৈ আহিছো ভাৰতৰ কেইটামান সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰ বলক আজি প্ৰশ্ন উত্তৰ ভিডিঅ'টি আৰম্ভ কৰো আজিৰ প্ৰশ্ন নং 1 হৈছে কোনজন বিজ্ঞানীয়ে নেপচুন গ্ৰহটো আৱিষ্কাৰ কৰিছিল ইয়াৰ উত্তৰ হৈছে উত্তৰ জে চেভাৰিয়াৰে আজিৰ প্ৰশ্ন নং 2 খালী চকুৰে দেখিবলৈ পোৱা আটাইতকৈ দূৰৰ জ্যোতিষ্কটো কি ইয়াৰ উত্তৰ হৈছে উত্তৰ গেনিমেড আজিৰ প্ৰশ্ন নং 3 সৌৰজগতৰ নীলা গ্ৰহ কোনটো ইয়াৰ উত্তৰ হৈছে উত্তৰ মংগল আজিৰ প্ৰশ্ন নং 4 সৌৰজগতৰ কোনটো গ্ৰহ সেউজীয়া ইয়াৰ উত্তৰ হৈছে উত্তৰ ইউৰেনাছ আজিৰ প্ৰশ্ন নং 5 কিমান চনত প্লুটো আৱিষ্কাৰ কৰা হৈছিল ইয়াৰ উত্তৰ হৈছে উত্তৰ 1900 চনত বন্ধু বান্ধৱীসকল আজি প্ৰশ্ন উত্তৰ ভিডিঅ' ইমানতে অন্ত পৰিছে ধন্যবাদ জয় অসম জয় ভাৰত বন্দে মাতৰম